এনেদৰে ধুনীয়া বিস্কুট আপোনালোকেও ঘৰতে মাত্ৰ দুবিধ বস্তুৰে বনাব পাৰিব। চুজি আৰু আটাৰে ইমান ধুনীয়া মচমচীয়াকৈ বিস্কুট বনাই খাব পাৰিব। এতিয়া লৈছোঁ আটা 2 কাপ, চুজি আধা কাপ। এইখিনি এতিয়া মিক্স কৰি লৈছোঁ। ইয়াত এতিয়া মই দিম ঘিউ। যদি আপোনালোকে ৰিফাইন তেলো ব্যৱহাৰ কৰে সেয়াও দিব পাৰে। এতিয়া অলপ অলপকৈ এনেকৈ ঘিউখিনি দি মই মুঠি মাৰিব পৰাকৈ আটাখিনিত লৈ লৈছোঁ। এতিয়া চেনি লৈছোঁ 1 কাপ। ইয়াতে পানী দিছোঁ 1 গ্লাছ। চেনি আৰু পানীৰ সৈতে এনেকৈ দি লাডুটো বনাই ল'ম। এতিয়া লাডুটো বহুত বেছি টানো কৰিব নালাগে। এতিয়া এইখনতে মই বেলনাখনতে বেলি লৈছোঁ। লাডুটো বহুত বেছি পাতল কৰিলে বিস্কুটখিনি ভাল নহয়, সেইটো কাৰণে অলপ ডাঠ কৰি ৰাখিব লাগিব। এতিয়া নিজৰ হিচাপে যেনেকৈ কাটিব বিচাৰে আপোনালোকেও তেনেকৈ কাটিব। এতিয়া মই এনেকৈয়ে ভাল পালোঁ, এনেকৈয়ে কাটি দিলোঁ। এতিয়া কেৰাহীটোতে অলপ তেল দিলোঁ। তেলখিনি বহুত বেছি মোৰ গৰম হৈ গৈছিল। এতিয়া চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে, একদম কিনা বিস্কুটৰ দৰে টান হৈছে, মচমচীয়া হৈছে। যদি আপোনালোকে এনেকৈ বনাব বিচাৰে একেবাৰে সহজ হয়, মাত্ৰ দুবিধ বস্তুৰে ঘৰতে বিস্কুট বনাই খাব।